প্ৰিয় শ্ৰোতাসকল নমস্কাৰ। আমি পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈদেৱৰ কালজয়ী উপন্যাস মনোমতী, অসমত তৃতীয়বাৰ মানৰ আক্ৰমণৰ ঘটনালৈ লিখা বুৰঞ্জীমূলক উপন্যাস। আজি ঊনবিংশ অধ্যায়। বৰনগৰ আক্ৰমণ। পমিলাই মনোমতীৰ তাৰ পৰা ওলাই আহি ফুলনিত বহি অলপৰ শোক কৰি নিজৰ মনক প্ৰবোধ দি চণ্ডী বৰুৱাৰ চৰাঘৰলৈ আহিল। পমিলা যেতিয়া এইদৰে আহিছিল তেতিয়া চণ্ডী বৰুৱাই চৰাঘৰত বৰ ওখ গাৰু এটাৰে সৈতে পাতি পৰা খাট এখনত বহি আছিল। তেওঁৰ আগত শান্তিৰাম ভকত আৰু আন এজন মানুহ বহি কথা বতৰা পাতিছিল। তেওঁৰ সন্মুখত এখন ৰূপ খটোৱা ডাঙৰ শৰাইত তামোল পাণ আছিল। একাষে এটা চৰিয়াৰ ওপৰত মুখত এখন ফুলাম গামোচাৰে সৈতে এটা ৰূপৰ দগদগী লোটা। বঁটাটোৰ কাষতে এটা পিকদান। মূৰ শিতানৰ ফালে এডাল দীঘল নলেৰে সৈতে ধোঁৱা খোৱা। চৰাঘৰটোৰ চৌতিবিলাকত ঠায়ে ঠায়ে হাতীৰ ফয় আৰু আন আন জৰী। সিফালে একাষত হেঙুল হাইতাল খুওৱা দুখন দোলা। চৰাঘৰৰ বৰ বৰ শালৰ খুটাবিলাকত পহুৰ শিং। সেই পহুবিলাকত প্ৰত্যেকটোৰ ওপৰত ২-৪খন তৰোৱাল। বুলনি ঘৰলৈ সোমাই যোৱা দুৱাৰমুখনত ওপৰৰ বেৰখনত ১০-১২খন বাৰু আৰু সেই বাৰুৰ দুই কাষে ১০ পাত হেল। আমি যি সময়ৰ কথা লিখিছোঁ সেই সময়ত বৰনগৰীয়া চণ্ডী বৰুৱাৰ বয়স ২-২ বছৰমান হৈছিল। তেওঁ মানুহজন বৰ শটঙা দীঘল আৰু শকত হাড়ৰ আছিল। তেওঁৰ বৰণ তেলকলা, মুখখন সুন্দৰ ঘূৰণীয়া। মুখত একোছা বৰ দীঘল আৰু শকত গোফ, হাত-ভৰিবিলাক শকতাৱত। তেওঁৰ গাত ইমান বল আছিল যে প্ৰবাদ আছে তেওঁ হেনো মহটোকো শিঙত ধৰি ৰাখিব পাৰিছিল। সেই সময়ত অসমত প্ৰায় সকলো ডাঙৰীয়া বিষয়াসকল আৰু সাধাৰণ প্ৰজাবৰ্গৰ ভিতৰতো ২-এজন মানুহ ইমান ডাঙৰ দীঘল, বলী আৰু বুকুদাঠি আছিল যে আমি এতিয়া সেই পুৰুষসকলৰ সতি সন্তান বুলি চিনাকি দিবলৈকো লাজ লগা হৈছে। মানুহে কৈছিল চণ্ডী বৰুৱা হেনো বৰ প্ৰতাপী আৰু তাৰ লগে লগে অলপ দৌৰাত্ম্যকাৰী বিধৰ মানুহ আছিল। কিন্তু আমি ভালকৈ জানিব পাৰিছোঁ চণ্ডী বৰুৱা নিজে কোনো দৌৰাত্ম্যকাৰী বিধৰ মানুহ নাছিল। তেওঁৰ আঁৰত থাকি তেওঁৰ তলতীয়া ২-এজন বিষয়াইহে সাধাৰণ প্ৰজাবৰ্গৰ ওপৰত কেতিয়াবা অলপ-অচৰপ অত্যাচাৰ কৰিছিল। দৰাচলতে চণ্ডী বৰুৱাৰ প্ৰকৃতি বৰ শান্তশীল। তেওঁৰ মনত খং, হিংসা, পৰশ্ৰীকাতৰতা ইত্যাদি কুপ্ৰবৃত্তিবিলাক নাছিল। তেওঁ সোজা বিধৰ মানুহ। যেয়ে যেনি নিয়ে সেই পিনেই চলিছিল। সোজা হোৱাৰ নিমিত্তেই তেওঁৰ সকলো কাৰ্য সোপাঢিলা আছিল। সেইকাৰণে যোগীৰ পামৰ পৰা ইমান ওচৰতে থাকিও আজিলৈকে মা নহা কথা বুজ পোৱা নাছিল। পমিলা যেতিয়া তেওঁৰ ওচৰ চাপিছিল তেতিয়া তেওঁ শান্তিৰাম ভকতৰ সৈতে ধম্ম আলাপ কৰি আছিল। এনেতে পমিলা আহি ওচৰ পালে। পমিলাক দেখি তেওঁ সুধিলে, "কি লাগে পমিলা?" পমিলা, "দেউতা, মোৰ এটা কথা জনাবলগীয়া আছে।" বৰুৱা, "কি কথা কোৱা?" পমিলা, "দেউতা, মই শুনিলোঁ মানে হেনো গুৱাহাটীত বৰফুকনক যুঁজত খটুৱাই ভটিয়াই আহিব লাগিছে।" বৰুৱা, "পমিলা, তুমি এই কথা ক'ত শুনিলা? বৰফুকনে সৈতে মানৰ যুঁজ লগা হ'লে মোলৈ বৰফুকনে সৈন্য সামন্ত খুজি কটকি পঠালেহেঁতেন।" পমিলা, "দেউতা, কটকি কিয় আহি নেপালে ক'ব নোৱাৰোঁ, কিন্তু মই সঠিককৈ শুনিছোঁ মানে হেনো ভটিয়াই আহিব লাগিছে আৰু শুনিব লাগিছে আৰু শুনিলোঁ যোগীৰ পামৰ বৰুৱা হেনো ২০০০ ৰণুৱা লৈ মানৰ লগত যুঁজ দিবলৈকে হওক বা আন কোনো কাৰণেই হওক উজাই গৈছে। মোৰ কথা হয় নে নহয় আমাৰ আঁতৰি সোধক।" পমিলাৰ এই কথাত চণ্ডী বৰুৱাই শান্তিৰাম ভকতক সুধিলে, "শান্তিৰাম, হয়নে? পমিলাই কোৱা কথা সঁচানে? তুমিনো ক'ত কি শুনিলা কোৱাচোন?" শান্তিৰাম, "দেউতা, মই কালি দুপৰীয়া খাই বৈ উঠি খঞ্জুৰিটোলৈ যোগীৰ পামৰ ফালে গৈছিলোঁ। তাতে শুনি আহিলোঁ মান হেনো ভটিয়াই আহিব লাগিছে। হলকান্ত বড়োও আগবাঢ়ি যোৱা কথা সঁচা। তেওঁৰ পুতেক লক্ষ্মীকান্ত ডেকা বৰুৱাই মানুহ লৈ গাঁওখন ৰক্ষা কৰি আছে।" বৰুৱা, "তেন্তে আমাৰ উপায়?" শান্তিৰাম, "দেউতাৰ যেনে ইচ্ছা।" চণ্ডীৰাম বৰুৱাই শান্তিৰামৰ এই কথা শুনি পমিলাক ক'লে, "পমিলা, তুমি ভিতৰলৈ যোৱা, আইৰাক মাতি আনি বেৰৰ কাষত থাকিবলৈ কোৱা আৰু সেইপিনে কাটিয়াকো পঠাই দিয়া।" বৰুৱাৰ এই আদেশ পাই পমিলা ভিতৰলৈ গ'ল। ততালিকে বৰুৱানীক টোপনিৰ পৰা তুলি আনি বুলনি ঘৰত বহুৱালে। কাটিয়া লগোৱাও তালৈ আহিল। বৰুৱানীয়ে সেই বুলনি ঘৰ পাওঁতেই বৰুৱাই ক'লে, "বপাৰ মাক, শুনিছানে? মান হেনো ভটিয়াই আহিব লাগিছে। এতিয়ানো আমি কি কৰিম?" বৰুৱানীয়ে ভিতৰৰ পৰা পমিলাই আগত কৈ পঠালে, "ডাঙৰীয়াক মইনো কি দিহা দিম? ডাঙৰীয়াই যেনে ভাল দেখে কৰক।" ঘৈণীয়েকৰ এই কথা শুনি
চণ্ডী বৰুৱাই পমিলাক সুধিলে। পমিলা, এতিয়ানো আমি কি কৰিম? পমিলা, দেউতা, আপুনি আমাৰ সেনাপতি তিনিজনক মতাই আনি আলোচ কৰক। মই বেটীৰ এটা কথা ক'বলগীয়া আছে। মই শুনিছোঁ যোগীৰ পামৰ বৰুৱাৰ পুতেকে হেনো বৰ বীৰ আৰু উৎসাহী। তেওঁক হেনো বাপেকে মানৰ লগত ৰণ দি তেওঁলোকৰ গাঁওখন ৰক্ষা কৰিবলৈ থৈ গৈছে। মই বঢ়িয়াকৈ জানো আমাৰ সেনাপতি তিনিজন উপাধিলা মানুহ আৰু ভয়াতুৰ। মোৰ বিবেচনাৰে হ'লে কাইলৈ প্ৰাতঃতে তেওঁক মতাই আনি তেওঁৰ নিজৰ ৰণুৱাবিলাকৰ লগত আমাৰ ৰণুৱাবিলাককো তেওঁক সপি দি এই দুখন গাঁও ৰক্ষা কৰিবলৈ সেনাপতি পতা যাওক। তেওঁ ডেকা মানুহ। তেওঁৰ ২-৩ হাজাৰ আৰু আমাৰ ১৩-১৪ হাজাৰ ৰণুৱা পালে তেওঁৰ মানৰ লগত মৰণত শৰণ দি যুঁজিব। দেউতাই আদেশ কৰক, আমি কাইলৈ প্ৰাতঃতে তেওঁলৈ মানুহ পঠাই দিওঁ। চণ্ডী বৰুৱা, পমিলা, তুমি সঁচ কৈছা, কিন্তু যোগীৰ পামৰ বৰুৱাই মোক ঢেকেৰী বুলি ঘিণায়। তেনেস্থলত তেওঁৰ পুতেকেনো আমাক নিঘিণাবনে? মাতি পঠালে জানো আহিব? শান্তিৰাম, দেউতা, মই বঢ়িয়াকৈ জানি আহিছোঁ যোগীৰ পমীয়া বৰুৱাৰ পুতেকৰ মনত অসমীয়া ঢেকেৰী ইত্যাদি ভাৱ নাই। তেওঁ দেশৰ কুশলৰ হকে সদায়ে যত্নবান। তেওঁ নিজ মুখে প্ৰকাশ কৰিছে যে তেওঁৰ ৰণুৱা ২০০০ৰ লগত আমাৰ বৰনগৰৰ ১৩,০০০ কুসৈন্য পোৱা হ'লে মানক ভালকৈ এপালি দি কাললৈকে ৰাম নাম ৰাখিলেহেঁতেন। চণ্ডী বৰুৱা, তেনেহ'লেতো বৰ বিষদ কথাই। বাৰু শান্তিৰাম, তুমি কালি প্ৰাতঃতে যোগীৰ পামলৈ গৈ ডেকা বৰুৱাক লৈ আহিবা। এতিয়া কাটিয়া গৈ আমাৰ সেনাপতি তিনিজনক মাতি আনক। বৰুৱাৰ এই কথাত কাটিয়া তেতিয়াই সেনাপতিহঁতৰ উত্তৰলৈ গ'ল আৰু বৰুৱাই মাতিছে বুলি কৈ তিনিওকে লগতে লৈ আহি বৰুৱাৰ সন্মুখ কৰি দিলে। বৰুৱাই তেতিয়া তেওঁবিলাকলৈ চাই ক'লে, সেনাপতিসকল, মই শুনিলোঁ মান হেনো ভটিয়াই আহিব লাগিছে। এতিয়া আমিনো কি কৰিম? বৰুৱাৰ এই কথাত অলপ তেজগুৰাকৈ ডেকা মীনাৰাম নামৰ সেনাপতিজনে ক'লে, দেউতাই আদেশ কৰক, বন্দী হ'লে ৰাতাৰাতি সৈন্য সামন্ত লৈ ৰাতিপুৱালৈ সাজু হওঁ আৰু মানক অলপ আগচি ধৰোগৈ। কান্তিৰাম নামে এজন বয়সীয়াল ৰণুৱাই ক'লে, দেউতা, মিনিৰামে যি কৈছে সেইটো বেয়া বুদ্ধি নহয়, কিন্তু মোৰ মনেৰে হ'লে দেউতাই আৰু এটা কথা কৰিব লাগে। দেউতাই ৫-৬খনমান নাও এতিয়া ঘাটত বন্ধাওক আৰু মান অহা বুজ পালেই আই মাতৃ দেউতা আইদেৱে বোপা দেউতা আইকণ বৰ আইতী এই আটাইকেইজনকে আৰু হাতত অলপ ধনবিধ লৈ মানাহেৰে উজাই যাবলৈকো সষ্টম হৈ থাকিব লাগে। আজি নিশাই ডুমকুৰিজন অনাই ৰাখক যাতে ততালিকে নাৱত উঠিব পৰা যায়। মীনাৰাম আৰু কান্তিৰাম ৰণুৱাৰ এই কথাত ঘিণ লগা নামেৰে আদবয়সীয়া তৃতীয় সেনাপতিজনে ক'লে, দেউতা, মীনাৰাম আৰু কান্তিৰামে যি কথা ক'লে সি মোৰ মনত নালাগিল। এতিয়াও মান ক'ত আছে তাৰ ঠিকনাই হোৱা নাই। এনেস্থলতনো কেলেও ইমান উখল মাখল লগাব লাগিছে? জিৰাই হতাই সকলো কৰা ভাল। সেনাপতি তিনিজনৰ মুখে এইদৰে ৩ ৰকম কথা শুনি চণ্ডী বৰুৱাৰ ৱাদিহ নোহোৱা হ'ল। শেষত শান্তিৰাম আৰু পমিলাক সুধিলে, তোমালোকে কি কোৱা? শান্তিৰামে ক'লে, দেউতা, ক'ব নোৱাৰি কিজানি আজি নিশাই মান আহি পায়। মোৰ যদি কথা শুনে তেন্তে আমাৰ এতিয়াৰে পৰা সাজু হোৱা যুগুত। দেউতাই এতিয়াও ডুমহঁতক আনিবলৈ পঠাওক। দেউতাৰ গড় তিনিও দুৱাৰমুখে উত্তৰ দুৱাৰমুখটো এৰি তিনিওটা বৰটোপ পতাওক। সেনাপতি তিনিজনে ৰাতাৰাতি সৈন্য সামন্তবিলাকক জান দি থওক যাতে কালি প্ৰাতঃতে সকলোৱে নিজ নিজ অস্ত্ৰলৈ ওলাই আহে। পমিলাই ভিতৰৰ পৰা ক'লে, এৰা দেউতা, ময়ো তাকে কওঁ। শান্তিৰাম আৰু পমিলাৰ এই কথাত বৰনগৰীয়া বৰুৱাই তেতিয়াই ৰণুৱা তিনিজনক দিহা দি পঠালে। এযোৰা মানুহ পঠাই ডুমকুৰিজন অনাই চৰাঘৰত শুৱাই থলে আৰু আন কেইজনমান মানুহৰ হতুৱাই তেওঁৰ গড়ৰ ৩ দুৱাৰত ৩টা বৰটোপ পতালে। এইদৰে ঠিকঠাক কৰি নিশ্চিত হৈ ৰাতি দুপৰমান হোৱাত বৰুৱা শুলেগৈ। শান্তিৰাম ভকতে নিজৰ বহালৈ বাট ল'লে। পমিলাই মই শুওঁগৈ বুলি বৰুৱাৰ ঘৰৰ পৰা ওলাই আহিল আৰু শান্তিৰাম ভকতৰ পাছে পাছে তেওঁ বহালৈ গ'ল। শান্তিৰাম ভকতে পমিলাক সিমান ৰাতি তেওঁৰ ঘৰলৈ যোৱা দেখি সুধিলে, পমিলা, তুমি ইমান নিশা কেলৈ আহিলা? পমিলা, আতৈ, আমাৰ আৰু ফেৰী কাম কৰিবলৈ বাকী থাকিল। বৰটোপ ৩টাৰ ওচৰত ৩টা মানুহ থোৱাব লাগিছিল। এতিয়া বৰুৱা শুলেগৈ। তেওঁক টোপনিৰ পৰা তুলি খেচালত কৰাটো উচিত নহয়। কি দিহা কৰোঁ তাকে আলোচিবলৈ আহিলোঁ। মোৰ এনে লাগিছে অলপতে আমাৰ এইবিলাকত কিবা এটা ঘোৰ সংকট হ'ব। সেইদেখি আপুনিয়ে আৰু ময়ে নুশুওঁ দিয়ক, গড়ৰ ভিতৰলৈ যাওঁ আহক। শান্তিৰাম, পমিলা, তুমি বৰ ভৰ খাইছা। কি হ'ব কেনেকৈ জানিলা? পমিলা, মোৰ মনত কিবা এটা উখল মাখল লাগিছে। যি কি নহওক বিপদৰ আশংকা থাকিলে জাগি হোৱা আৰু বাচি খোৱা জানো উচিত নহয়? সেইদেখি ব'লক গড়ৰ ভিতৰলৈ যাওঁ। আপুনি যাবনে নাযায় কওক। শান্তিৰাম, এৰা, তুমি মোক আগেয়ে বান্ধি ছাটি লৈছা নহয়। এতিয়া তুমি যি কৰিব দিয়া তাকে কৰিবই লাগিব। কিন্তু পমিলা, তুমি বেয়া নোপোৱা যদি মই কথা এটা কওঁ। তুমি মোৰ ইয়ালৈ
সঘনে আহি থাকিলে মানুহে মোৰ চৰিত্ৰৰ ওপৰত দুখ দিব। মই হৈছোঁ কেৱলীয়া। সংসাৰত ভালেমান দুখ সুখ পাই গৃহস্থী এৰিছোঁ। এতিয়া মানুহে মোক এইদৰে সদায় তোমাৰ লগত লেনা দেনা কৰি থকা দেখিলে ভাল নুবুলিব। কেৱলীয়া হৈও এই সংসাৰত থিয় দিবলৈ ঠাই নেপাম। পমিলা। শান্তিৰামৰ এইবিলাক কথা শুনি পোনেই অলপ তললৈ মূৰ কৰি তাৰ পাছত ক'লে, আতৈ, মই অৱশ্যে এইটো ভাল কাম কৰা নাই। বাৰু মই আৰু আজিৰ পৰা আপোনাৰ ওচৰলৈ নাহোঁ, কিন্তু আজি ৰাতি চাৰিদাৰৰ নিমিত্তে আপোনাক দিগদাৰি কৰিম। আমাৰ সকলোৱে বৰুৱাৰ ভালৰ অৰ্থে যত্ন কৰা জানো যুগুত নহয়, কিন্তু আপুনি নেদেখিছে বৰুৱাৰ ভালৰ হকে উপায় কৰা মানুহ কেইটা আছে? গড়ৰ দুৱাৰ মুখ তিনিটাত বৰটোপ তিনিটা পাতি থৈয়ে সকলোবিলাক ঘৰাঘৰি হ'লে। এনে দুৰ্দিনৰ সময়ত এটা মানুহো এই নিশাটো সজাগে থাকিবলৈ নোলাল। বিপদৰ কালতো জাগি শুবলৈ আৰু বাচি খাবলৈ আমাৰ বৰুৱাৰ মানুহে নেজানিলে। সেই দেখি আহক, আপুনি আৰু মই গড়ৰ ভিতৰত সজাগে থাকোঁ। পমিলাৰ এই কথাত শান্তিৰাম ভকতৰ গা লৰিল। পমিলাক ভকতে ক'লে, পমিলা, অলপ বহা, মই কানি কাপোৰ, তামোল কটাৰী, টিঙিৰি তোলা এইবিলাক লওঁ। এই বুলিয়েই ভকতে সাজ-কাজ কৰিবলৈ ধৰিলে। পাঠক, আমি যি সময়ৰ কথা লিখিছোঁ সেই সময়ৰ অসমীয়া মানুহৰ জুইশলা, ছাটা, জোতা এইবিলাক বস্তু নাছিল। সকলো অসমীয়া মানুহৰে একোযোৰ টিঙিৰি আৰু তোলা আছিল। দিনত এঠাইৰ পৰা আন ঠাইলৈ যাব লাগিলে অসমীয়া মানুহে জাপি, লাঠি আৰু কটাৰী এই তিনিবিধ বস্তু নোলোৱাকৈ খোজ নেকাঢ়িছিল। ৰাতি হ'লে টিঙিৰি তোলা, কটাৰী, তামোল খোৱা হাঁচতি এখন নোলোৱাকৈ নলৰিছিল। এইদৰে সাজি কাচিৰ শান্তিৰাম ভকত পমিলাৰ লগত ওলাল, আৰু পমিলাই শান্তিৰাম ভকতক ক'লে, আতৈ, চৰা ঘৰতে থাক, মই সখীৰ ঘৰৰ দুৱাৰমুখত পৰি থাকোঁগৈ, কিন্তু মনত ৰাখিব, জাগি শুব, বাচি খাব। এইদৰে কথা বতৰা হৈ দুয়ো দুফালে গ'ল। শান্তিৰাম ভকত বৰুৱাৰ চৰা ঘৰৰ কাষত পৰি ৰ'ল, আৰু পমিলাই বৰুৱাৰ ভিতৰ ঘৰৰ বাহিৰত থকা গোহালি ঘৰটোতে বহি বেৰত আউজি টোপনিয়াবলৈ ধৰিলে। ইফালে যোগীৰ পামৰ পৰা হলকান্ত বৰুৱা আৰু মিংগি মাহা তিলোৱা সসৈন্যে বৰনগৰীয়া বৰুৱাৰ হাউলিৰ ফালে আহিবলৈ ধৰিলে। সেই সময়ত ৰূপহী জোনটি ফটফটীয়াকৈ জ্বলিছিল। আকাশখন নিৰ্মল আছিল। ক'তো এফেৰিও মেঘ নাছিল। নীল আকাশত লক্ষ লক্ষ তৰাৰ মাজত ৰূপহী জোনটি জিলিকি তেওঁৰ সুধা ৰশ্মিৰে গোটেইখন জগতকে বুৰাইছিল। ৰূপহী জোনাইৰ ৰশ্মিতে প্ৰত্যেক গছ, নদী, বন ইত্যাদি এটাইবিলাকে ৰূপোৱালী সাজেৰে সুশোভিত হৈছিল। অসভ্য মানহঁতৰ মুকলি তৰোৱালবিলাক সেই পোহৰত চিকমিক কৰি জ্বলিছিল। এনে সুন্দৰী নিশাটিয়েও আজি চণ্ডী বৰুৱাৰ ভাগ্যচক্ৰৰ ওপৰত ভয়ংকৰী মূৰ্তি ধাৰণ কৰিলে। ৰাতি নিজম পৰিল। লাহে লাহে নিশা তিনিপৰ অতীত হ'ল। এহালি ডাউক চৰায়ে পুৱতি নিশাৰ গীত গাবলৈ ধৰিলে। কোৱা কোৱা, কোৱা কোৱা কৰি ডাউখালীয়ে প্ৰকৃতি দেৱীক মধুৰ কৰিলে। নিশ্চিন্ত আৰু নিঃশংক মনেৰে চণ্ডী বৰুৱাই নিজৰ ঘৰৰ ভিতৰত ল'ৰা তিৰোতাৰে সৈতে সুখেৰে হৈছিল। অলপ পৰৰ মূৰতেই যে তেওঁৰ সেই মোহনিদ্ৰা চিৰকাললৈ দূৰ হ'ব চণ্ডী বৰুৱাই নেজানিছিল। মান আৰু হলকান্তৰূপী প্ৰবল ধুমুহা বতাহে যে তেওঁৰ জীৱন নাওখনি বুৰাবলৈ আহিছে এইটো চণ্ডী বৰুৱাই গম নাপালে। আজি চণ্ডী বৰুৱাৰ নাওখন বতাহত ঢৌ খেলোৱাৰ আগে থিৰ নিতাল আৰু নিঃশংক হৈ ৰ'ল। এইদৰে পুৱতি নিশাৰ সময়ত হলকান্ত বৰুৱা, মিংগি মাহা, কাৰ্য্যউং সসৈন্যে চণ্ডী বৰুৱাৰ গড়ৰ ওচৰ পালেহি। সিহঁতৰ ভৰিৰ খোজৰ শব্দত সহাকনীয়া পমিলাই তৎক্ষণাৎ সাৰ পালে। চাব মাৰি উঠি পশ্চিমৰ দুৱাৰমুখলৈ গৈ দেখিলে অলেখ সঘনা নৰনোৱা হাতত তৰোৱাল লৈ আহিব লাগিছে। পমিলাই বুজিলে সেইবিলাক মান। সুকোমলা কিন্তু আজি প্ৰকৃতবীৰ ৰমণী পমিলাই তৎক্ষণাৎ বৰুৱাৰ ঘৰলৈ লৰি গ'ল আৰু একেটানে শান্তিৰাম ভকতক তুলি ক'লে, আতৈ উঠক, আজি আপোনাৰ আৰু মোৰে কামৰ পাল আহিল। আপুনি লৌৰি গৈ পূব দুৱাৰ মুখৰ বৰটোপত জুই দিয়কগৈ, মই দক্ষিণৰ দুৱাৰ মুখটোত দিওঁ। অলেখ অগণন মান আহিব লাগিছে, আপুনি সাজু হওক। পমিলাৰ এই কথা শুনিয়েই শান্তিৰাম ভকতে একেচাপে দৌৰি গৈ পূব দুৱাৰ মুখলৈ গ'ল। পমিলাই ইফালে দুমহঁতক লৰালৰিকৈ টোপনিৰ পৰা তুলি নাওলৈ পঠালে। তাৰ পাছত চণ্ডী বৰুৱাৰ শোৱা খোটালিত সোমাই চিঞৰিবলৈ ধৰিলে, আই দেউতা উঠক, উত্তৰ দুৱাৰ মুখেদি নাওলৈ যাওক, মই সখীক পঠাই দিওঁগৈ। পমিলাই এই কথা কৈ উঠিল। মাথো নেনেতে মানহঁতে কিৰিলি মাৰি জয়ধ্বনি দিলে। পমিলাই ক'লে, দেউতা শুনক শুনক। চণ্ডী বৰুৱাই যেতিয়া গা দাঙি উঠিল, তেওঁৰ পুতেক আৰু ঘৈণীয়েকে থৰ থৰ কৰি কঁপিবলৈ ধৰিলে। চণ্ডী বৰুৱাই ক'লে, পমিলা, দুমহঁত উঠিল নে? পমিলা, দুমহঁত নাওলৈ গৈছে, আপোনালোক যাওক, মই সখীক লৈ আহোঁগৈ। আপোনালোকে নাওত উঠি আৰু ৰৈ নাথাকিব। নাও জাত কৰি এৰি দিব। সখীলৈকে আৰু মোলৈ চাৰিজন মানুহে সৈতে এখন নাও এৰিব। এই কথা কৈয়ে পমিলা ঘৰৰ ভিতৰৰ পৰা ওলাই আকৌ লৰ মাৰি সখীয়েকৰ ঘৰলৈ আহিল।
এনেতে তেওঁ দেখিলে মানহঁতৰ এজাক প্ৰায় গড়ৰ পূব দুৱাৰমুখৰ ফালে আহিছে। সখীয়েকক চিঞৰ এটা মাৰিয়েই দক্ষিণ দুৱাৰমুখলৈ গ'ল আৰু তাত গৈ ওচৰ পাওঁ পাওঁ হওঁতেই কৰ্মকুশলা পমিলাই চেক বুজি টিঙিৰি মাৰি বৰটোপটোত জুই দিলে। তৎক্ষণাৎ দক্ষিণ দুৱাৰমুখৰ বৰটোপটো গুৰুম কৰি ফুটিল। এই বৰটোপৰ গুলীত প্ৰায় ৫০০ মান মৰিল। সিফালে কৰ্মকুশল শান্তিৰামেও সময় বুজি পূব দুৱাৰমুখৰ বৰটোপটোত জুই দিলে। সেই বৰটোপৰ কোবটো প্ৰায় ৫০০ মান পৰিল। দক্ষিণ বৰটোপটো মাৰি আটাই পমিলা পশ্চিমৰ বৰটোপৰ ফালে গ'ল, কিন্তু তেওঁ বৰটোপৰ ওচৰ নৌপাওঁতেই ১০টা মান দুৱাৰ ভাঙি গড়ৰ ভিতৰত সোমাল আৰু বন্দোলা নামে মান এটাই পোনেই আগতে পমিলাক পাই তেওঁক হাতত ধৰি বান্ধি পেলালে। মুখত সোপা এটা দি তেওঁক বান্ধি ছাটি থলে। পূবৰ মানজাকেও গড়ৰ ভিতৰত সোমাই শান্তিৰাম ভকতক ধৰিলে আৰু বান্ধি ছাটি পেলাই থৈ বৰুৱাৰ ঘৰৰ ফালে আহিল। ইফালে হলকান্ত বৰুৱাই আন এজাক মান লৈ চণ্ডী বৰুৱাৰ ঘৰলৈ গ'ল। ঈশ্বৰৰ ইচ্ছাত সিহঁত আহি পোৱাৰ আগখিনিতে চণ্ডী বৰুৱাৰ ঘৈণীয়েক আৰু পুতেক নাৱত উঠিলগৈ। চণ্ডী বৰুৱাই অলপ ৰূপবান হাতত ল'বলৈ পাছ পৰিছিল আৰু ৰূপবান লৈ উঠি ঘৰৰ পাছপুৰে দুৱাৰেদি পলাবলৈ ওলাইছিল মাথোন। এনেতে হলকান্তই কুৰিজন ৰণুৱাৰ সৈতে তেওঁক বেৰি ধৰিলেগৈ আৰু সোধপোছ নোহোৱাকৈ তেওঁক হাতে ভৰিয়ে বান্ধি পেলালে। তাৰ পাছত মানহঁতে তেওঁৰ ভঁৰাল সম্পত্তি লুটিলে। পমিলাই যেতিয়া প্ৰথমবাৰ মনোমতী আৰু ডেকা বৰুৱাক বাহিৰৰ পৰা মাতে, তেতিয়া তেওঁবিলাক দুয়ো দুটা খোটালিত নিদ্ৰাত পৰি আছিল। ওৰে আগনিশা তেওঁলোক দুয়ো মধুৰ আলাপ কৰি সাৰে থাকি মাজনিশাৰ পৰা দুয়ো দুটা খোটালিত পৰি ভৱিষ্যতৰ সুখৰ সপোন দেখিছিল। পমিলাই বৰকৈ চিঞৰি মাতোতে তেওঁলোকে সাৰ নাপালে। পমিলাই মানহঁতক গড় সোমাবলৈ নিচেই ওচৰ চপা দেখি তেওঁলোকক জগাবলৈ চেষ্টা নকৰি বৰটোপৰ ওচৰলৈ গৈছিল আৰু বৰ্ণগৰীয়া বৰুৱাৰ অৰ্থে তেওঁ সুকোমল হাতেৰেও বৰটোপত জুই দিছিল। ইয়াৰ পাছতে ধৰা পৰি তেওঁ বন্দী হ'ল। মনোমতী আৰু ডেকা বৰুৱাক তেওঁ জগাই পলুৱাবলৈ সময় নাপালে, কিন্তু যেতিয়া গুৰুম গুৰুম কৰি বৰটোপৰ শব্দ আৰু মানহঁতৰ জয়ধ্বনি শুনিলে, তেতিয়াই তেওঁলোক দুয়ো সাৰ পালে। চাকি লগাই মনোমতী একেচাবে উঠি বহিল। লক্ষ্মীকান্তেও নিজৰ খোটালিৰ পৰা লৰি মনোমতীৰ খোটালিলৈ আহিল। মনোমতীয়ে ভয়তে থক থক কৰি কঁপি লক্ষ্মীকান্তক সুধিলে, কিহৰ গৰ্জন হ'ল? ডেকা বৰুৱাই কাণ উনাই শব্দ শুনি বুজিলে শত্ৰুৱে আহি গড় আক্ৰমণ কৰিছে। জানিব পাৰিলে সেই শত্ৰু মান। তেতিয়া ডেকা বৰুৱাই মনোমতীক ক'লে, লাহৰী, এই ঘৰৰ ভিতৰত তাৰোৱাল বা যাঠি নাইনে? মনোমতীয়ে ক'লে, খোটালিলৈ যাওক, তাতে বেৰতে আমাৰ দেউতাই এখন তাৰোৱাল আৰু এপাত যাঠি থৈছে। সেইপিনে এটা কৰণীত খুৰ কটাৰী ইত্যাদি আনি থৈছে। আপুনিনো কি কৰিব খুজিছে? লক্ষ্মীকান্ত, লাহৰী, কথা বেয়া হ'ল। মান আহি গড় সোমাল। তুমি পাৰা যদি খিৰিকীৰে পলোৱা। মই ইফালে তুমি পলোৱা মানে দুৱাৰখন ৰক্ষা কৰোঁ। শুনিছানে? দুৱাৰত গুৰ ধৰিছে। এই বুলি কৈয়ে লক্ষ্মীকান্ত একেলৰে গৈ সি খোটালিৰ পৰা যাঠিপাত, তৰোৱাল আৰু খুৰপাত লৈ আহিল আৰু খুৰপাত মনোমতীলৈ দলি মাৰি দি লাহৰী, এয়ে তোমাৰ সহায় সাৰথি বুলি কৈ দুৱাৰমুখলৈ গ'ল। মনোমতীয়ে খুৰখন সামৰি লৈ ভয়ত আৰু হাই-উৰুমিত শয্যাত তন্দ্ৰা খাই পৰিল। ডেকা বৰুৱাই আসন্ন বিপদ দেখি কি কৰিব হতবুদ্ধি হ'ল। এনেতে দুৱাৰ ভাঙি ৪টা মান ঘৰৰ ভিতৰ সোমাল। ডেকা বৰুৱাই সময় বুজি পোনেই যাঠিৰে এটামানক খোচ মাৰি বগৰালে। এনেতে সিফালৰ পৰা ১০-১২টা ৰণুৱা আহি সোমাল। ডেকা বৰুৱাই মানৰ ওপৰত যাঠি আৰু তৰোৱাল মাৰিবলৈ ধৰিলে। মানহঁতে ওপৰা-ওপৰি কৰি তৰোৱাল মাৰিবলৈ ধৰিলে। অস্ত্ৰে অস্ত্ৰে থনথনাবলৈ ধৰিলে। ৪-৫টা মানক মাৰি ডেকা বৰুৱা অৱশ হ'ল। এনেতে টেঙুলা নামৰ মানৰ দাৰ কোব এটা ডেকা বৰুৱাৰ তৰোৱালৰ ওপৰত চলচলীয়াকৈ পৰি তেওঁৰ কাণত লাগিলগৈ। সেই দাৰ কোবত আৰু ভাগৰত লক্ষ্মীকান্ত অচেতন হৈ মৰাৰ দৰে পৰিল। মানহঁতে তেওঁ পৰি যাওঁতে তৰোৱাল মাৰি তেওঁক সিপুৰলৈ খেদাবলৈ অভিপ্ৰায় কৰিলে। এনেতে টেঙুলাই সিহঁতক বাধা দি ক'লে, এই বীৰটোক মাৰিব নালাগে, জীয়াই জীয়াই ধৰ। টেঙুলাইৰ কথাত সিহঁতে ডেকা বৰুৱাক প্ৰাণে নামাৰি হাতে ভৰিয়ে বান্ধি পেলাই থলে। টেঙুলাই আগবাঢ়ি গৈ খাটৰ পৰা মনোমতীক টানি তুলিলে। তাৰ পাছত সি মনোমতীক দেখি হু হু কৰি হাঁহিবলৈ ধৰিলে। আমাৰ সেনাপতি যদি ওপৰতে চগা নপৰে, তেন্তে এইজনী মোৰ হ'ল। এইদৰে হাঁহি কিন্দালি কৰি কৰি মানহঁতে গোটেইবিলাক বন্দীকে বাহিৰলৈ আনি একে ঠাইতে লগ কৰিলে। তাৰ পাছত বৰুৱাৰ হাউলিত জুই দিলে আৰু গাঁওখনত যাকে য'তে পালে কাটি মাৰি বৰুৱাৰ সোণৰ হাউলিক শ্মশানত পৰিণত কৰিলে। প্ৰিয় শ্ৰোতাসকল, প্ৰথম খণ্ড সমাপ্ত হ'ল। প্ৰথম খণ্ডই বাৰুকৈয়ে চকু লোৱালে। তেন্তে আকৌ লগ পাম দ্বিতীয় খণ্ডত। তেতিয়ালৈ ধন্যবাদ।